বন্ধুসকল কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'ত আমি দেখিবলৈ পাওঁ যে নিহাৰে প্ৰিয়মক পৰিহঁতৰ আচল ৰূপটো দেখুৱাই দিয়ে আৰু সিহঁতৰ পৰা ফাইলটো কেনেবাকৈ নিহাৰে আনিবলৈ সক্ষম হয়। এতিয়া কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম পৰিহঁতে নিহাৰে দিয়া বেগটোত যে একো নাই এই কথাটো গম পাব। এতিয়া বাৰু পৰিহঁতে কি কৰিব জানিবলৈ পাব আপোনালোকে কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে বৌয়েকে অনন্যাৰ লগত বেছিয়ে ভাল দেখুৱাই আছে। এতিয়া কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম বৌয়েকে অনন্যাৰ লগত কিবা অঘটন ঘটাব। এতিয়া বাৰু বৌয়েকে অনন্যাৰ লগত কি কৰিব বাৰু? অনন্যাৰ কথাবোৰে প্ৰিয়মৰ মাকক তেওঁ যে কিবা ভুল কৰিছে এই কথাটো উপলব্ধি কৰায়। এইফালে ৰক্তিমেও মাকক গুৰুত্ব নিদিয়াত মাকৰ প্ৰিয়মলৈ মনত পৰে। এতিয়া বাৰু প্ৰিয়মৰ মাকে প্ৰিয়মক ঘৰলৈ পুনৰ উভতাই লৈ আহিব নেকি বাৰু? সঁচাকৈ কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু কাছিয়লি ৰোড ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।